আমি আজি দুটা বৰ্ণৰ শব্দ, তিনিটা বৰ্ণৰ শব্দ আৰু চাৰিটা বৰ্ণৰ শব্দৰে আমি আজি সৰু সৰু কিছুমান বাক্য পঢ়িম। ঠিক আছে? দুটা বৰ্ণৰ শব্দ আৰু তিনিটা বৰ্ণৰ শব্দৰ চাৰিটা বৰ্ণৰ শব্দৰে লগ লাগি হোৱা আমি কিছুমান আজি সৰু সৰু বাক্য পঢ়িম। ঠিক আছে? বলা আমি এতিয়া পঢ়ো। তো কি আছে? ব দন্ত ত ৰ বতৰ, বৰ বৰ, গৰম গৰম, বতৰ বৰ গৰম, বৰফ বৰফ, অলপ অলপ, দন্ত ন ক আনক, বৰফ অলপ আনক, গৰমৰ গৰমৰ, ব দন্ত ত ৰ দন্ত ত বতৰত, আম আম, হ অন্তস্থ হয়, গৰমৰ বতৰত আম হয়, গ দ্বিতীয় চ ৰ গছৰ, দন্ত ত ল দন্ত ত তলত, অলপ অলপ, বহক বহক, গছৰ তলত অলপ বহক, এ হস্ৰ ই বৰ্গীয় জ দন্ত ন এইজন, ভক দন্ত ত ভকত, দন্ত সৰল সৰল, এইজন ভকত সৰল, আ হস্ৰ ই আই, আহক আহক, আই আহক, ভক দন্ত ত ৰ ভকতৰ, ও প্ৰথম চ ৰ দন্ত ত ওচৰত, বহক বহক, ভকতৰ ওচৰত বহক। আকৌ এবাৰ পঢ়ো। বতৰ বৰ গৰম, বৰফ অলপ আনক, গৰমৰ বতৰত আম হয়, গছৰ তলত অলপ বহক, এইজন ভকত সৰল, আই আহক, ভকতৰ ওচৰত বহক। তাৰ পাছত এইখিনি কি আছে? খ ৰ দন্ত থ ৰ খৰধৰ, দন্ত ন কৰ নকৰ, খৰধৰ নকৰ, অ ক মূৰ্ধন্য ন ৰ অকণৰ, খৰ খৰ, দন্ত ন গ ৰ দন্ত ত নগৰত, অকণৰ ঘৰ নগৰত, দন্ত ন গ ৰ ৰ নগৰৰ, প দন্ত থ পথ, বহল বহল, নগৰৰ পথ বহল, ন গ ৰ দন্ত ত নগৰত, গ দ্বিতীয় চ গছ, কম কম, নগৰত গছ কম, দন্ত ন গ ৰ ৰ নগৰৰ, ঘৰ ঘৰ, ও খ ওখ, ঔ খ ওখ, নগৰৰ ঘৰ ওখ ওখ। এতিয়া আৰু এবাৰ পঢ়ো। খৰধৰ নকৰ, অকণৰ ঘৰ নগৰত, নগৰৰ পথ বহল, নগৰত গছ কম, নগৰৰ ঘৰ ওখ ওখ। ঠিক আছে? এতিয়া তোমালোকে ঘৰত পঢ়িবলৈ যত্ন কৰিবা। থেংক ইউ।